নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। আজি আমি চাম পাঠ 4 দেশ মহাদেশৰ কথা জাপান। অনুশীলনী 1 ক দিছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? উত্তৰ এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। খ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? উত্তৰ ওচেনিয়া। গ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? উত্তৰ এণ্ডিছ পৰ্বতমালা। খ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? উত্তৰ সাহাৰা মৰুভূমি। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ নীল নদী। প্ৰথম চোৱা পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰ আমাজন নদী। দ্বিতীয় চোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰ এছিয়া মহাদেশ। 2 নম্বৰ চমুটোকা লিখা। ক এছিয়া মহাদেশ। উত্তৰ এছিয়া মহাদেশখন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ। পৃথিৱীৰ মুঠ মাটিভাগৰ 3/1 অংশ এই মহাদেশখনে সামৰি আছে। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কট ক্ৰান্তি ৰেখা গৈছে। এই এছিয়া মহাদেশখনতে আমাৰ দেশ ভাৰতবৰ্ষ অৱস্থিত। খ ইউৰোপ মহাদেশ। উত্তৰ উৰাল পৰ্বতমালাৰ পশ্চিমে থকা স্থলভাগক ইউৰোপ মহাদেশ বোলে। উৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে। ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ গৈছে সুমৰি বৃত্ত। মহাদেশখনৰ তিনিওফালে পানীৰে আগুৰা। আটলাছ হ'ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা। গ আফ্ৰিকা মহাদেশ। উত্তৰ পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশখন হ'ল আফ্ৰিকা। বিষুৱৰেখা মহাদেশখনৰ প্ৰায় সোঁমাজেদি যোৱা বাবে ইয়াৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলাৰ্ধতে প্ৰায় সমানভাৱে বিস্তৃত হৈ আছে। এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে। বিষুৱীয় অঞ্চলত অৱস্থিত হোৱা বাবে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি সাহাৰা আৰু আটাইতকৈ দীঘল নীল নদী এই মহাদেশতে আছে। খ উত্তৰ আমেৰিকা। উত্তৰ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল উত্তৰ আমেৰিকা। এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এই ঠেক ভূখণ্ডক পানামা যোজক বোলে। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। ৰকি উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা। মহাদেশখনক 3খন মহাসাগৰে আগুৰি আছে। কানাডা আৰু আমেৰিকা দেশ দুখনে উত্তৰ আমেৰিকাৰ প্ৰায় 75% আগুৰি আছে। এই মহাদেশখনৰ ভিতৰত মৰুভূমি, নাতিশীতোষ্ণ অৰণ্য, টাইগা হাবি আৰু ওখ ঘাঁহনি অঞ্চল আছে। অনুশীলনী 2 ক জাপান দেশখনৰ 2টা প্ৰধান বিশেষত্ব উল্লেখ কৰা। উত্তৰ 1 নম্বৰ জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ। দেশখনত সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্ৰ 15%, সেয়েহে কৃষিভূমি তেনে কম। 2 নম্বৰ জাপান এখন ভূমিকম্প প্ৰৱণ দেশ। দেশখনত 100ৰো অধিক জাগ্ৰত আগ্নেয়গিৰি আছে। মাজে সময়ে চুনামি আৰু প্ৰবল ঘূৰ্ণীবতাহেও দেশখনক আক্ৰান্ত কৰে। খ জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? উত্তৰ হনচু। গ জাপানৰ এখন সমতল ভূমিৰ নাম লিখা। উত্তৰ কাণ্টো। খ জাপানত অনুভূত ঋতুকেইটা কি কি? উত্তৰ শীত, বসন্ত, গ্ৰীষ্ম আৰু শৰৎ। কোনটো ঋতুক ফল বুলি কোৱা হয়? উত্তৰ শৰৎ ঋতুক। প্ৰথম চোৱা জাপানৰ ক'ত ক'ত সৰলবৰ্গীয় গছ পোৱা যায়? উত্তৰৰ হোকাইডো অঞ্চলত আৰু হনচু দ্বীপৰ উচ্চ এলেকাবোৰত। দ্বিতীয় চোৱা জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? উত্তৰ চিন্তো ধৰ্ম। জাপানত শিক্ষিতৰ হাৰ কিমান? উত্তৰ 99%। 2 নম্বৰ জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? উত্তৰ জাপানত সৰু বৰ বহুতো দ্বীপ আছে। প্ৰায় 14,000 দ্বীপৰ সমষ্টি জাপান। ইয়াৰে প্ৰায় 250টা দ্বীপত জনবসতি আছে। সেয়েহে জাপানক দ্বীপ দেশ বুলি কোৱা হয়। 3 নম্বৰ জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। উত্তৰ জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী টকিঅ' মহানগৰৰ পৰা কিয়োটোৰ উত্তৰ অংশ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ জুৰি আছে। ইয়াৰ ভিতৰত টকিঅ', ইয়োকোহামা, ওচাকা, কোবে, কিয়োটো,
নগয়া আৰু উত্তৰ কিউছু এই চাৰিটা ঔদ্যোগিক অঞ্চল পৰে জাপানৰ উদ্যোগবোৰৰ ভিতৰত লুটিখাৰ উদ্যোগ জাহাজ উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ ৰাসায়নিক উদ্যোগ যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বন উদ্যোগে প্ৰধান দলগত কাৰ্য কটো সুধিছে পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি উত্তৰ পৃথিৱীৰ প্ৰধান মহাদেশ 7খন সেই কেইখন হ'ল এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ খ বিহুৱ ৰেখা কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখা তিনিডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে উত্তৰ আফ্ৰিকা মহাদেশৰ মাজেৰে গ পানামা যুঁজকে কোন কোন মহাদেশক লগ লগাইছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক এইবাৰ আহিল অতিৰিক্ত প্ৰশ্নোত্তৰ 1 নম্বৰ কিহে আফ্ৰিকা মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে উত্তৰ সুয়েজ খালে 2 নম্বৰ কোনটো প্ৰণালীয়ে আফ্ৰিকা মহাদেশক ইউৰোপ মহাদেশৰ পৰা পৃথক কৰিছে উত্তৰ জিয়াল্টৰ প্ৰণালীয়ে 3 নম্বৰ উত্তৰ আমেৰিকাৰ কেৰিবিয়ান দ্বীপপুঞ্জক কি বুলি কোৱা হয় উত্তৰ ৱেষ্ট ইণ্ডিজ 4 নম্বৰ প্ৰণালী কাক বোলে উদাহৰণ দিয়া উত্তৰ দুটা বহল জলভাগক লগ কৰা ঠেক জলভাগক প্ৰণালী বোলে যেনে পক প্ৰণালী 5 নম্বৰ যুঁজক কাক বোলে উদাহৰণ দিয়া উত্তৰ দুটা বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক যুঁজক বোলে যেনে পানামা যুঁজক 6 নম্বৰ কোনখন মহাদেশত মানুহৰ কোনো স্থায়ী বসতি নাই উত্তৰ এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশত 7 নম্বৰ এণ্টাৰ্কটিকা মহাদেশত থকা আমাৰ দেশৰ গৱেষণা কেন্দ্ৰ তিনিটা কি কি উত্তৰ দক্ষিণ গংগোত্ৰী মৈত্ৰী আৰু ভাৰতজী 8 নম্বৰ জাপানৰ প্ৰধান দ্বীপ চাৰিটা কি কি উত্তৰ হোকাইডো হনশু চিকোকু আৰু কিউছু 9 নম্বৰ জাপানৰ ৰাজধানী কি উত্তৰ টকিঅ 10 নম্বৰ জাপানৰ মুঠ মাটিকালি কিমান উত্তৰ 3,77,974 বৰ্গ কিলোমিটাৰ 11 নম্বৰ জাপানৰ কিমান শতাংশ ঠাই অৰণ্যই আগুৰি আছে উত্তৰ 65%। 12 নম্বৰ টকুগাৱা সুগোনেট বুলিলে কি বুজা উত্তৰ মেইজি পুনৰুত্থানৰ আগত জাপানত ছগানসকলে প্ৰশাসনিক ক্ষমতা দখল কৰিছিল তেওঁলোকে ৰজাৰ হৈ শাসন ব্যৱস্থাটো চলাই গৈছিল ছগানসকলে শাসন কৰাৰ বাবে এই ব্যৱস্থাটোক সুগোনেট বোলা হয় টকুগাৱা আছিল তেনে এটা শক্তিশালী বংশ যে সুগোনেট বহু বছৰ ধৰি নিজৰ অধীনত ৰাখিছিল তেওঁলোকৰ শাসনৰ কালছোৱাক টকুগাৱা সুগোনেট বোলে 13 নম্বৰ কিমান চনত মেইজি সংবিধান প্ৰৱৰ্তন কৰা হৈছিল উত্তৰ 1889 চনত 14 নম্বৰ মেইজি শব্দৰ কি বুজায় উত্তৰ আলোকপ্ৰাপ্ত বা জ্ঞানী শাসনক বুজায় 15 নম্বৰ কিমান চনত জাপানৰ চীনৰ লগত যুদ্ধ হৈছিল উত্তৰ 1894 চনত 16 নম্বৰ কিমান চনত জাপানৰ ৰাছিয়াৰ লগত যুদ্ধ হৈছিল উত্তৰ 1904-5 চনত 17 নম্বৰ কিমান চনত জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত আমেৰিকাৰ দ্বাৰা পৰমাণু বোমা নিক্ষেপ কৰিছিল উত্তৰ 1945 চনত 18 নম্বৰ কিমান চনত জাপানত নতুন সংবিধানৰ প্ৰৱৰ্তন কৰা হৈছিল উত্তৰ 1946 চনত 19 নম্বৰ জাপানৰ গ্ৰামাঞ্চল বা গাঁৱক কি বোলে উত্তৰ ইনাকা বোলে এই পাঠটোৰ ইমানখিনিয়ে আছিল পৰৱৰ্তী ভিডিঅ'সমূহত আমি বাকি পাঠবোৰৰ বিষয়েও আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ